চৈতে গয়ে গয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা লকডাউনৰ মাজতে ওয়ান শপ খুলিছে লাইন পাতি আনুগৈ বলা খাবৰ কাৰণে আনিছিলো নিজৰ কিয় সবজি লগত মই অকমান 2 বটল আনিছিলো স্যাৰ এটা খাইও আহিছ তা খাইও আহিছ খাই আহিছো ঐ মনে মনে আমাৰ ঘৰত বিহু খাবলৈ আহিবা বাটত পুলিচে ক'ত যোৱা বুলি সুধিলে ছাগলী বিচাৰি অহা বুলি কবা মুডিজি লকডাউন আৰু এমাহমান বঢ়াই দিয়ক Oh no! মাকে 20-25 বছৰ ভাত বনাই এখনো ফটো ষ্টেটাস নিদিলে আৰু জিয়াকে একদিন মম বনাই ষ্টেটাস ফালি আছে ধৰক গাঞ্জা মাৰক টান পাহৰি যাওক এক্সৰ নাম no. গৰমেও চাগে কোনোবা বিশ্ববিদ্যালয়ত পঢ়ি আহিছে নহলেনো ইমান ডিগ্ৰী লৈ কোনে আহে হেল্ল' ছাৰ মোবাইল টিপি আছা যে সময় হল নহয় নাহে নেকি পৃথিৱীলৈ হেই ৰবাহে ডাক্তৰ ফেচবুকত ষ্টেটাছ এটা দি লওঁ মাৰ গৰ্ভৰ পৰা পৃথিৱীলৈ ভ্ৰমণ ফিলিং এক্সাইটেড ভীম কলৰ কলডিল বগা গালত কলা তিল চুটি চাপৰ মাইনা কেইটাই ভৰিত পিন্ধে ওখ হিল হ'ব নেকি মুতাৰ সময়ত যদি পাত যায় লাজ নকৰিব কাৰণ গাৰ্জনী নামাৰাকে কেতিয়াও বৰষুণ নাহে নিজৰ গাৰ্লফ্ৰেণ্ডৰ আগত তাইৰ বান্ধৱীৰ গুণ গোৱা আৰু পেট্ৰল পাম্পৰ কাষত চিগাৰেট খোৱা একেই কথা চাহ পানী লাও পানী আৰু বানপানী এই তিনিবিধ পানীৰ অবিহনে অসম আধৰুৱা Subscribe right here. Subscribe right here.